বিহুৰ বতৰা। আকৌ আহিছে হেঁপাহৰ বিহুটি, নতুন সাজেৰে সাজিছে প্ৰকৃতি। আজি বৰনামঘৰৰ আহঁতজোপাৰ তলত ককাইদেউহঁতৰ ঢোলৰ চাপৰ শুনিছোঁ। কাষৰ বাৰীখনত কুলিৰ মাত শুনিছোঁ আৰু বাৰীৰ এচুকৰ কপৌৰ ডালত দেখিছোঁ কপৌ ফুলৰ কোমল পাহি। মোৰো মনটো আজি উখল মাখল। আইৰ কাঠৰ পেৰাটোত জাপি থোৱা মুগা ৰিহাখন উলিয়াই গাত মেৰিয়াই চাইছোঁ। গগনাটিও বজাই চাইছোঁ। ককাইদেউহঁতৰ ঢোলৰ চাপৰ লহৰে লহৰে এপাক নাচিছোঁ। মাৰ তাঁতশালৰ গমগমনিত আজি দুদিনমানৰ পৰা আন সকলো তল পৰি গৈছে। মা আৰু খুৰী তাতেই ব্যস্ত। তেওঁলোকৰ যে কি আনন্দ, হেঁপাহৰ বিহুটিত নিজৰ আপোনজনক নিজ হাতেৰে বোৱা বিহুৱান যাচিব। পিতাই ব্যস্ত তৰাৰ পঘা সজাত, খুৰা আকৌ ব্যস্ত ঢেঁকীশাল পতাত। কাৰোৰেই আহৰি নাই। ঢোলৰ মাতে, কুলিৰ গানে, তাঁতশালৰ গমগমনিৰে গাঁওখনি ৰজনজনাই। প্ৰকৃতিৰ পদূলিত ৰঙালী বিহু এৰি নিয়াই। ধন্যবাদ।